হে গাইজ মই এতিয়া বৰ্তমান গৈ আছোঁ গুৱাহাটীৰ পৰা শিলচৰলৈকে। শিলচৰত গৈ কিনে সকলোবোৰ দেখুৱাম বা শিলচৰখন কেনেকুৱা, শিলচৰত যাতে ট্ৰেইন যাই কিনে ট্ৰেইনত যোৱা জাৰ্ণিটো দেখুৱাই আছোঁ। কি সুন্দৰ প্লেচ কৈছোঁ না আপোনালোকক দেখুৱাই আছোঁ, চাই লওক। লগতে ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই লওক জাৰ্ণিটো কেনেকুৱা। Hey guys, I am a director. আৰু আহিলোঁ গুৱাহাটীৰ পৰা আহি পেলাই এতিয়া শিলচৰৰ নিউ হাফলং পাইছোঁ। নিউ হাফলঙত কেনেকুৱা চাই লওক। লগতে ইমান সুন্দৰ পাহাৰ, কিবা কানি এই পাহাৰৰ তলেদি মানে গুহাৰ মাজেৰে ট্ৰেইন গুচি যায়, দেখুৱাই আছোঁ। চাই লওক কি সুন্দৰ পৰিৱেশ। আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব জাগাখান্তি কেনেকুৱা লাগিছে, লগতে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আগত এখন পাহাৰ দেখিছেনে? এই পাহাৰখনৰ তলেৰে ট্ৰেইন গুচি যাব, চাই থাকক। এই পাহাৰখন দেখিছেনে? সেই পাহাৰখনৰ তলেৰে ট্ৰেইনখন গুচি আহিলে, মানে এই বহুত আগৰ পৰাই এনেকৈ গুচি আহিলে। অৰুণাচল পালোঁ। অৰুণাচলৰ যোনটো পাহাৰ আছে, পাহাৰৰ তল একদম গুহাৰ, পাহাৰৰ তলেদি গুহা আছে, গুৱাহাটীদি ট্ৰেইন যাব। মানে জীৱনত ফাৰ্ষ্ট টাইম এনেকুৱা ঠাই দেখিছোঁ বা এনেকুৱা জাগা দেখিছোঁ, একদম ধুনীয়া লাগিছে। আপোনালোকৰ লগতে এনজয় কৰক। ইয়াতে মানে 4-5খন পাহাৰ আছে, পাহাৰৰ তলেদি ট্ৰেইন যায়। আগতে অলপ আগত দেখুৱাইছোঁ আপোনালোকক, অলপ তাৰমানে আগত কেনেকৈ ট্ৰেইনখন গৈছে আৰু এইবাৰো যাব।